নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। আপোনালোক সকলোৱে অনলাইনত শ্বপিং কৰে আৰু অন্যান্য ৱেবছাইটসমূহৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ অফাৰো লাভ কৰে। কিন্তু আজি মই আপোনালোকক ক'ম ফ্লিপকাৰ্টৰ বিষয়ে। আপোনালোকে যদি ফ্লিপকাৰ্টত শ্বপিং কৰে তেনেহ'লে ফ্লিপকাৰ্টৰ পৰা আপোনালোকে কেনেধৰণে ৫,০০০ টকাকৈ লাভ কৰিব। তেনেহ'লে বলক অকণমান পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকে ফ্লিপকাৰ্ট এপটো অ'পেন কৰিব। ইয়াৰ পিছত আপোনালোকে তলত যিটো অপশ্যন দেখিছে ছুপাৰ কইন, সেই অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে ফ্লিপকাৰ্টৰ পৰা যিটো ৫,০০০ টকা লাভ কৰিব সেইটো ছুপাৰ কইনৰ জৰিয়তে লাভ কৰিব। এতিয়া বহুতে হয়তো নাজানিব পাৰে যে ছুপাৰ কইনটো আমি ফ্লিপকাৰ্টত কেনেকৈ পাম। আপোনালোকে যেতিয়া ফ্লিপকাৰ্টত যিকোনো এটা বস্তু কিনে তেতিয়া তাৰ বিনিময়ত ফ্লিপকাৰ্টে আমাক ছুপাৰ কইন দিয়ে। মই আপোনালোকক দেখাই দিছোঁ। এইটো প্ৰডাক্ট ধৰি ল'লোঁ। এই প্ৰডাক্টটোৰ দাম হৈছে ৯৯০ টকা। আপোনালোকে যিমান টকা এটা বস্তু কিনোতে খৰচ কৰে তাত যেইটা ১০০ টকা সোমাই থাকিব প্ৰত্যেকটো ১০০ টকাৰে প্ৰতি আপুনি ৪টাকৈ ছুপাৰ কইন পাব। ইয়াত মোৰ ৯৯০ টকা প্ৰডাক্টটোৰ দাম, ইয়াত ৯টা ১০০ টকা সোমাই আছে। বাকী যিটো ৯০ টকা তাত আপুনি কোনো ছুপাৰ কইন নাপায়। ইয়াত 9টা ১০০ টকা সোমাই আছে। তাৰ বিনিময়ত মই লাভ কৰিছোঁ ইয়ৰ ৰিৱাৰ্ডছ অন দিছ অৰ্ডাৰ 36 ছুপাৰ কইনছ। আপোনালোকে দেখিছে ইয়াত মই ৩৬টা ছুপাৰ কইন লাভ কৰিছোঁ। আৰু আপোনালোকে এই ছুপাৰ কইনকেইটা তেতিয়াহে লাভ কৰিব যেতিয়া আপোনালোকৰ সেই প্ৰডাক্টটোত থকা ৰিটাৰ্ণ পলিচি বা ৰিপ্লেচমেণ্ট পলিচিৰ ডেটটো শেষ হ'ব। এতিয়া আমি আকৌ ছুপাৰ কইন অপশ্যনটোলৈ আহোঁ। এতিয়া মোৰ আপোনালোকে দেখিবলৈ পাইছে ছুপাৰ কইন বেলেঞ্চ ১৬৮২টা আৰু 796 ছুপাৰ কইনছ অন দ্য ৱে। বাকীকেইটা কইন মোৰ অন দ্য ৱে আছে, মানে মোৰ বস্তু কিনা হৈ আছে কিন্তু তাৰ ৰিপ্লেচমেণ্ট পলিচি বা ৰিটাৰ্ণ পলিচিটো শেষ হোৱা নাই, সেইবাবে সেইকেইটা মোৰ একাউণ্টত এড হোৱা নাই। এতিয়া আমি আহোঁ আপোনালোকে সেই ৫,০০০ টকাৰ ৰিৱাৰ্ডটো কেনেদৰে পাব। ইয়াত যিটো আপোনালোকে দেখিছে ৰিৱাৰ্ড ষ্ট'ৰ, সেই ষ্ট'ৰটোত ক্লিক কৰিব। এনেদৰে এটা ইণ্টাৰফেচ খোল খাব। আপোনালোকে যিটো গিফ্ট ভাউচাৰ বুলি অপশ্যন দেখিছে ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে একেবাৰে তললৈ গুচি যাব স্পীডত। ইয়াত গৈ আপোনালোকৰ এইটো অপশ্যন পাব গিফ্ট ভাউচাৰ, ফ্লিপকাৰ্ট ভাউচাৰ ৱৰ্থ RS 5,000। আপোনালোকে দেখিবলৈ পাইছে ইয়াত সোঁ চাইডৰ এটা অপশ্যন আছে গেট ইউজিং ২৫০০ কইন। আপোনালোকৰ যেতিয়া একাউণ্টত ২৫০০ ছুপাৰ কইন হ'ব তেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি এই ৫,০০০ টকাটো লাভ কৰিব পাৰিব। আৰু এই ৫,০০০ টকাটো আপোনালোকৰ ফ্লিপকাৰ্টৰ একাউণ্টত জমা হৈ যাব। আপোনালোকে সেই ৫,০০০ টকাটোৰে বিভিন্ন ধৰণৰ বস্তু যি মন যায় আপোনালোকে কিনিব পাৰে। ইয়াত দেখিছে নট এনাফ কইনছ, মোৰ তাত ২৫০০ কইন বৰ্তমানলৈকে হোৱাগৈ নাই, হ'লেই মই এই অফাৰটো ল'ব পাৰিম। তাৰপিছত আপোনালোকে ইয়াত দেখিছে ডিটেইলছ বুলি অপশ্যন আছে, আমি ডিটেইলছত যাই চাওঁ। ইয়াত দেখিছে আপোনালোকে অফাৰ ডিটেইলছ গেট ফ্লিপকাৰ্ট গিফ্ট কাৰ্ড ৱৰ্থ 5,000। আপোনালোকে ৫,০০০ টকা এটা গিফ্ট কাৰ্ড পাব যিটো আপোনাৰ টকাটো ফ্লিপকাৰ্টৰ একাউণ্টত জমা হৈ যাব। অফাৰ এণ্ডছ অন 31 অক্টোবৰ 2020। ইয়াত আপোনালোকৰ এইটো এনেই দেখাই আছে, আপোনালোকৰ বহুত আগৰ পৰা অফাৰটো চলি আহিছে আৰু চলি থাকিব। এনেদৰে আপোনাৰ এটা ডেট দেখুওৱা থাকে কিন্তু পিছত আকৌ অফাৰটো আহি থাকে। ইয়াত দেখিছে গিফ্ট কাৰ্ড কেন বি ইউজ টু মেক পাৰ্চেছ অফ ইয়ৰ ফেভৰেট প্ৰডাক্টছ ফ্ৰম ফ্লিপকাৰ্ট। আপোনালোকে সেই গিফ্ট কাৰ্ডটো দি আপোনালোকৰ যি ইচ্ছা যি মন যায় ফ্লিপকাৰ্টৰ পৰা কিনিব পাৰে। গিফ্ট কাৰ্ডছ কেন নট বি ইউজ টু পাৰ্চেছ আদাৰ ফ্লিপকাৰ্ট গিফ্ট কাৰ্ডছ। আপোনালোকে সেই গিফ্ট কাৰ্ডৰ পইচাটো দি আপোনালোকে আকৌ অন্য এটা গিফ্ট কাৰ্ড কিনিব নোৱাৰে। অফাৰ কেন বি ক্লেইমড অনলি ওৱান্স পাৰ ইউজাৰ। আপোনালোকৰ এটা একাউণ্টৰ পৰা সেই গিফ্ট কাৰ্ডটো এবাৰহে আপুনি পাৰ্চেছ কৰিব পাৰিব, এবাৰহে ল'ব পাৰিব। আপোনালোকে এটা একাউণ্টতে এবাৰ ২৫০০ কইন হোৱাৰ পিছত আপোনালোকে যদি সেই অফাৰটো লৈ ল'লে তাৰপিছত যদি আকৌ ২৫০০ কইন হয় আপোনালোকে সেই অফাৰটো আকৌ দ্বিতীয়বাৰ ক্লেইম কৰিব নোৱাৰে। তাৰপিছত দিছে ৰিডিম দ্য অফাৰ উইদিন 365 ডেইজ অফ ক্লেইম। আপোনালোকে যেতিয়া সেই অফাৰটো লাভ কৰিব, যেতিয়া আপোনালোকে সেই অফাৰটো ল'ব তাৰ আপুনি 365 অৰ্থাৎ এবছৰৰ ভিতৰত সেই পইচাটো আপুনি খৰচ কৰিব, নহ'লে আপোনাৰ সেই পইচাটোৰ ভেলিডিটি গুচি যাব পাৰে। এনেদৰে আপুনি ফ্লিপকাৰ্টৰ পৰা এই ৫,০০০ টকাটো লাভ কৰিব পাৰে। তাৰ বাবে আপুনি শ্বপিং কৰি থাকক, ছুপাৰ কইনসমূহ জমা কৰি থাকক আৰু আপুনি ৫,০০০ টকা ফ্লিপকাৰ্টৰ পৰা লাভ কৰক। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ফ্লিপকাৰ্টৰ পৰা ৫,০০০ টকাকৈ লাভ কৰিব পাৰে। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।